ফ্ৰেণ্ড, ভালনে আপোনালোকৰ? মোৰ ইউটিউব চেনেল দেশী ব্লগাৰ গীতলৈ আপোনালোকক স্বাগতম। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। ভিডিঅ'টো হ'ল আজি মই এযোৰ কাপোৰ বনাইছিলোঁ। কাপোৰযোৰ কেনেকুৱা আপোনালোকক এবাৰ দেখাই দিওঁ। মই এই কাপোৰৰ ফটো আপোনালোকক আগতে দেখাইছিলোঁ আৰু এতিয়া কাপোৰযোৰ যিহেতু কমপ্লিট হৈ গ'ল, মই ভাবিলোঁ এবাৰ আপোনালোককো দেখাই দিওঁ। এইখন চাদৰ, বহুত স্মুথ হয় চাদৰটো, দেখিলে গম পাইছে চাগে, একদম স্মুথ হয় কাপোৰটো। আৰু এইফালেও গাত লাগি নধৰে, ধুনীয়া মিহি হয়। এইটো গুণাটো যদিও গুণাৰ কাম কৰা আছে, আমাৰ এইটো গাত লাগি নধৰে, ধুনীয়া। আৰু এইখন আৰু এনেকুৱাকৈ মই ছাইডত এইটো লেচ লগাই দিছোঁ আৰু এইফালে মই দহি পতি দিছোঁ, কাৰণ মোক কাষ্টমাৰে এটা কালাৰেদিয়ে দিব দিছিলে অকল, তো মই এইটো কালাৰেদিয়ে দি দিছোঁ। এইখন হ'ব আমাৰ চাদৰ, এয়া পূজাত পিন্ধা কালাৰ ভাল হয় ন। আৰু এইখন মেখেলা, মই আগতে মোৰ ভিডিঅ'ত দেখাইছিলোঁৱে এইখন মেখেলা। আৰু এইটো বনাইছোঁ ব্লাউজ। ফ্ৰণ্ট চাইডটো এনেই নৰ্মেল দিছোঁ আৰু বেক চাইডত দিছোঁ মই এইটো ডিজাইন বনাই দিছোঁ এনেকুৱাকৈ। আৰু হাততো মই এনেকুৱাকৈ কচ লগাই দিছোঁ। এয়া মোৰ এইযোৰ কাপোৰ মই ৰেডি কৰিলোঁ। আৰু মাজে মাজে এনেকুৱাকৈ কাপোৰবিলাক বনাই থাকিলে আপোনালোকক ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। তথাপিও মই বাৰ বাৰ প্ৰত্যেকটো ভিডিঅ'ত কৈয়ে থাকোঁ, মোৰ অকণমান প্ৰব্লেম হয়, কাৰণ কামবিলাক কৰি জল্দি জল্দি দিব লগা হয়, তো সেইবাবে অকণমান প্ৰব্লেম হয়। তথাপিতো তাৰ মাজতো মই ভিডিঅ' কৰিবলৈ চেষ্টা কৰি আছোঁ। কাপোৰযোৰ কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্টত জনাই দিব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লেও কমেণ্টত জনাই দিব প্লিজ। কমেণ্ট কৰিলে মোৰো ভাল লাগে, আৰু তেতিয়া আৰু ভিডিঅ' দিবলৈ অলপমান ইচ্ছা যায়। আৰু কমেণ্ট নাহিলে ভাবোঁ কোনেও মোৰ ভিডিঅ' চোৱাই নাই নেকি, এনেকুৱাকৈ ভাবি থাকোঁ। তো কমেণ্ট কৰিব প্লিজ। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো চাই থাকিব ভিডিঅ'বিলাক।